আমার দাবি ন্যায্য দাবি আমার ডিমান্ড ইজ লিগ্যাল ডিমান্ড our demand is legal demand we want justice no justice no rest no justice no rest জিলা সাঞ্জাৰী নগৰত ধেমাজি জিলাৰ সহযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা গণ উৎসৱৰ এটা কাৰ্যসূচী লোৱা হৈছে যেহেতু দীঘলীয়া এটা আন্দোলনৰ পৰিস্থিতিত তিনিখনকৈ চুক্তি হ'ল তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যেহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তি হৈছিলে সেই চুক্তিৰ যেহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু এনডিপি 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি বিটিচিৰ বাহিৰত যেটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যেটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিল হেতু আজিলৈকে পূৰ্ণাংগ হোৱা নাই ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে বিএসসি চুক্তি আৰু বিটিসি চুক্তিত এই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই ইয়াৰ দাবিত আৰু ইয়াৰ লগতে বড়োসকলৰ যেটো শিক্ষাৰ সমস্যা যেটো বড়ো মাধ্যমৰ সমস্যা এই সমস্যাসমূহ যথেষ্ট আছে 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হলেও যি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিছিল হেতু আজিলৈকে কৰা নাই আৰু ইয়াৰ বাদেও যেটো বিটিচিৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ তেওঁলোকে পুনৰ গুচি যায় তাৰ পিছত আমাৰ শিক্ষক কমে ইয়াৰ কাৰণে আমাৰ ইয়াতে বিকেডব্লিউসি এৰিয়াতে যেটো টেট পাস হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেশালি এইটো আৰু ইয়াৰ বাদেও যেটো আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটা ৰেজিমেন্ট আছে যেনে নাগা ৰেজিমেন্ট গোৰ্খা ৰেজিমেন্ট অন্যান্য আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেন্ট গঠন কৰি দিয়াৰ দাবিত আমি এই কাৰ্যসূচী লৈছো যেটা আমি চুক্তি কৰিলো সেই চুক্তিৰ আধাৰত যেটো বিটিআৰত যেটো 1500 কোটি দিয়া হল কিন্তু আমিও স্বাক্ষৰকাৰী সংগঠন কিন্তু আমাক অলপ মাহি আহিৰে চকুৰ চালে আমাক এটা ঘূৰ অন্যায় কৰা হল বুলি আমি কৈছো গতিকে আমিও আজি ডিমান্ড দিছো যে আমাকো বিটিআৰৰ বাহিৰত বহবাস কৰা বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাকো এটা স্পেশাল পেকেজ লাগে আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পুঁজি যেটো হিমিত আৰু হেতু আজিৰ তাৰিখত মই ক'ব লাগিব যে অসমৰ ভিতৰত সৰ্ববৃহৎ এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই হৰিয়ালৈকে সিঁচৰিত হৈ আছে আৰু বৰাক ভেলীত থকা আমাৰে বংশধৰ ব্ৰু যি কমিউনিটি আছে তেওঁলোকৰ সহস্ত্ৰ সংগ্ৰাম দুটা আছিলে তেওঁলোকে সিজফায়াৰ হোৱাৰ পিছত আলোচনাৰ মধ্যমেদি আমাৰ বড়ো কছাৰী কাউন্সিলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে যেটো কাউন্সিলক আমাক 13.5 কোটি টকা দিয়া হৈছে এই 13.5 কোটি দি এই ইমান ডাঙৰ কাউন্সিলত আৰু 10 লক্ষাধিক বড়ো জনসাধাৰণ সন্তুষ্ট কৰাটো সম্ভৱ নহয় গতিকে প্ৰত্যাহ্বান জনাব লগা হৈছে আমাৰ মিনিষ্টাৰ ডাঙৰীয়াৰ যেটো বড়ো কছাৰী কাউন্সিল চলাই আছে তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুঁজি সীমিত হোৱাৰ কাৰণে তেওঁলোকে এই পুঁজিটো বৃদ্ধি কৰাৰ দাবিত আমি এই কাৰ্যসূচীটো লৈছো যদি আপোনালোকৰ যদি দাবী অনুযায়ী চৰকাৰে যদি নকৰে মানি নলয় আপোনালোকক ভৱিষ্যতে কি পদক্ষেপ গ্ৰহণ কৰিব মই আজি ভাষণ প্ৰকটে কৈছো যে যেহেতু চৰকাৰে এই দাবী মানি নলয় দাবী মানি নোলোৱালৈকে এই আমাৰ যেটো সংগ্ৰাম আজিৰ পৰা অব্যাহত থাকিব এই অকল ইয়াতে সীমিত নহয় আমি অসমৰ বিভিন্ন জিলাত আমি এই কাৰ্যসূচী লম আৰু অতি সোনকালে আমি 30 সহস্ৰাধিক ৰাজ্যক লৈ পেলাই গুৱাহাটীত এটা ধৰ্ণা কাৰ্যসূচী লোৱাৰ এটা চিন্তা চৰ্চা কৰিছো আমাৰ এটা বিশ্বাস আছে যে ভাৰতবৰ্ষত যিমানেই গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰা হৈছে চৰকাৰে প্ৰতিটো আন্দোলনক সন্মানেৰে এটা মৰ্যাদা প্ৰদান কৰিছে গতিকে আমাৰো আশা আমাৰ এই আন্দোলনটো এটা সময়ত হয়তো সমাধান হ'ব বুলি আমাৰ বিশ্বাস আৰু সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব